নমস্কাৰ অসমবাসী ৰাইজ মোৰ লিমাৰিক আৰু ব্যংগ কবিতাৰ অনুষ্ঠানত আপোনালোকক পুনৰবাৰ স্বাগত এই ভিডিঅ'টো ধেমালি হেৰষ্টৰ বাবে নহয় আজি মই লিমাৰিক সভ্য সমাজখনৰ বাবে গাম আৰু মোৰ ব্যংগ কবিতাবিলাক মই মোৰ বিৰোধী পক্ষৰ বাবে গাম বিশেষকৈ ৰোজ কৰিবৰ কাৰণে কাৰণ তেওঁলোকক ৰোজ কৰিবলৈ কিবা এটা চান্স লাগে ন সেইটো ময়ে দিওঁ বাৰু এতিয়া মই মোৰ বিৰোধীসকলৰ কাৰণে ব্যংগ কবিতা ৰচনা কৰিছোঁ বিশেষকৈ এতিয়া হৈছে এইটো প্ৰেমৰ বিষয় সেইকাৰণে মই ক'ব বিচাৰোঁ মোৰ ক্ৰাছ কোন বাৰু কওকচোন মোৰ হৈছে ক্ৰাছ হিমন্ত বিশ্ব শৰ্মা ক্ৰাছ মই তেখেতৰ কাৰণে ফিদা হিমন্ত বিশ্ব শৰ্মা ক্ৰাছ মই তেখেতৰ কাৰণে ফিদা মোৰ একদম তেখেতক বহুত ভাল লাগে বিশেষকৈ তেখেতে সংসদত থাকি যিটো হাঁহি মাৰিলেও ডাইৰেক্ট ইয়াক তথাপিও মোৰ যেতিয়া মই বিশ্ববিদ্যালয়লৈ আহিছিলোঁ এজন ল'ৰাৰ লগত মোক এজন ল'ৰাক ভাল লাগিছিলে কিন্তু পিছত গম পালোঁ তাৰ GF আছে বুলি এনে ভাল লাগিছিলে এনে মানে ক্ৰাছ হেপিকা বৰা ৰসৰ ভঁৰাল থকা ঘৰটো মুৰ্গীৰ গঁৰাল হলে কি হ'ব মুখ শুৱনি পঢ়াৰ টেবুলত পৰি থাকে পেটিকুট তিয়নি পঢ়াৰ নাম শুনিলে উঠে জ্বৰ দেহৰ পৰা নুকুচে মোৰ খজুতি খৰ দেহৰ ভাজে ভাজে হট ফিলিং আশা আছিল হোৱা মডেলিং খোৱাৰ যি বাহাৰ পেটে ললে ৰূপ টেকেলি ৰাখাৰ মাথা আছে গৰম নাকত নাই অকণো চৰম এনেই পঢ়ি আহিলোঁ কলেজ নাই মোৰ জেনেৰেল নলেজ পঢ়াৰ সময়বোৰ কৰিলোঁ এনে অপচয় ভূপেন মামাৰ কোলাত বহি দিলোঁ বিবেকহীনতাৰ পৰিচয় সমাজলৈ আনিলোঁ আতংক জাতিৰ নামত হৈ পৰিলোঁ কলংক নাচিলোঁ সজাগ যৌৱনকালতে লাগিল চৰিত্ৰত দাগ আকৌ মিনি ডেন্স ভিডিঅ'ৰ হ'ল ভাইৰেল ঘৰলৈ কৰিলে প্ৰিন্সিপালে ডায়েল এইবোৰৰ বাবে হ'লো সস্তীয়া চেলিব্ৰিটি ইউটিউব খুলি এতিয়া লৈ আছো পাব্লিচিটি এই কিবা এটা কৈ দেচোন মানে মোৰ ক্ৰাছজনৰ ওপৰত গাম ক্ৰাছ ইউনিভাৰ্চিটিত যেতিয়া দেখিলোঁ তোমাক প্ৰেমতে উঠি পাহি মাৰিলোঁ যাক গম পালোঁ আছে তোমাৰ প্ৰেমিকা মোৰ আশাবোৰ মাথোক এতিয়া পঢ়ে লিখা কালৰো কাল মোৰ যৌৱন কাল প্ৰেমত পৰি কি যে বেহাল সাজ পোছাকত নাই মোৰ পিন্ধাৰ ধৰণ মোক দেখিলে দিয়া তুমি পলন ঘটাই দিওঁ য'তে ত'তে কেছ হয় বাৰু ব্ৰেইনলেছ কুকুৰে মোতে ঠেং দাঙি সপোনবোৰ গ'ল মোৰ ভাঙি দেখি তোমাৰ দতুৱা দাঁত মোৰো নোযোৱা হ'ল পেটলৈ ভাত খাই দিলা মোৰ জান মোক দেখিলে মুহূৰ্ততে তুমি অন্তৰ্ধান তোমাক দেখিলে কঁপি উঠে বুকু ৰ'দত মেলিব নোৱাৰা হ'লো ময়ো চকু যদি মোৰ আজি এই অনুষ্ঠানটো ভাল লাগিছে তেন্তে মোক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেবাকৈ যদি বেয়া লাগে ডিছলাইক মাৰি দিব আৰু মোকতো বিৰোধী পক্ষই ডিছলাইক মাৰিবই একো নাই মাৰক কিমান দিননো তেওঁলোকে ডিছলাইক মাৰি থাকিব এনেও অলিম্পিকা বৰাৰ এদিন প্ৰেমত পৰিব লাগিবই কাৰণ কথাতে কয় নহয় নাথাকো ভেমত এদিন পৰিবা বিৰোধী পক্ষ মোৰো প্ৰেমত হ'ব ধন্যবাদ বাই বাই